মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত সমাসৰ বিষয়ে আলোচনা কৰিম। কথাবোৰ মন দি শুনিবা আৰু লিখি ল'বা। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে বহী কলম উলিয়াই লোৱা। সমাস হ'ল পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি হোৱা এক পদ। সমাসৰ উদ্দেশ্য হৈছে ছুটি বা সংক্ষেপ কৰা। এতিয়া কথা হ'ল সন্ধিৰো কিন্তু একেই উদ্দেশ্য, অৰ্থাৎ সন্ধিৰো উদ্দেশ্য হৈছে ছুটি বা সংক্ষেপ কৰা। কিন্তু সমাস আৰু সন্ধিৰ মাজত পাৰ্থক্য আছে, সেয়া আমি পিছত আলোচনা কৰিম। সমাসৰ বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমে কেইটামান কথা জানি লোৱাটো বিশেষ জৰুৰী। সেইকেইটা হ'ল সমস্যমান পদ বা ব্যস্ত পদ, সমস্ত পদ আৰু ব্যাস বাক্যনো কি। সমস্যমান পদ বা ব্যস্ত পদ যিকেইটা পদৰ সমাস হয় সিহঁতৰ প্ৰত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বোলে। যেনে হাতেৰে কটা, হাতে কটা। ইয়াত হাতেৰে আৰু কটা প্ৰত্যেকেই একোটা ব্যস্ত পদ। সমস্ত পদ পদবোৰ লগ লাগি যিটো পদ গঠিত হয় সেইটোক সমস্ত পদ বোলে। যেনে জেতুকাৰ নিচিনা বোল যাৰ সি জেতুকা বুলিয়া। ইয়াত জেতুকা বুলিয়া সমস্ত পদ। ব্যাস বাক্য সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে। যেনে তিনিটা ফলৰ সমাহাৰ ত্ৰিফলা। ইয়াত তিনিটা ফলৰ সমাহাৰ ব্যাস বাক্য। তোমালোকে অকল এটা উদাহৰণেৰে বেছি ভালকৈ বুজি পাবা। চোৱা, আগৰ এটা উদাহৰণে লৈছোঁ আমি। সেইটো হ'ল তিনিটা ফলৰ সমাহাৰ ত্ৰিফলা। ইয়াত ব্যস্ত পদ হ'ল তিনিটা। সেইকেইটা হ'ল 1 নম্বৰ তিনিটা, 2 নম্বৰ ফলৰ, 3 নম্বৰ সমাহাৰ। ইয়াত সমস্ত পদ হ'ল ত্ৰিফলা আৰু ব্যাস বাক্য হ'ল কটি বাক্যাংশ, অৰ্থাৎ তিনিটা ফলৰ সমাহাৰ। আজিলৈ সামৰো। সমাসৰ ভাগকেইটা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।